আছোঁ শৰাইঘাটৰ ওপৰত আৰু শৰাইঘাট পাৰ হৈ যাম আমি এয়াৰপোৰ্ট। এতিয়া আমি শৰাইঘাট ব্ৰিজ পাৰ হ'লোঁ। আপোনালোকে চাই আমি আহি পালোহি এয়াৰপোৰ্ট আৰু এয়াৰপোৰ্টৰ বেছি দূৰ নহয়, অকণমান দূৰ আমি খোজকাঢ়ি দিছোঁ। অলপ আগত গাড়ীৰ পৰা আমি নামিলোঁ, নামি আৰু খোজকাঢ়ি আহি আছোঁ। অকণমান দেৰি কাৰণে আমি ইয়াত বহিছোঁ আৰু এতিয়া ভিতৰলৈ সোমাই যাওঁ বোলে। এয়াৰপোৰ্টৰ ভিতৰত সোমাই আছোঁ। এইখিনি ভাব 11টা বজাত আছে। সোনকালে সোমাব লৈছে। কি কৰিছে মানে তাত ইয়াত দেখিছে গেট চেক কৰে। সেয়া দেখিছে গড়। চাৰিওফালে দেখাবলৈ চেষ্টা কৰিছোঁ। আহি আছোঁ। চাব এতিয়া এই যেতিয়া নহয় যাবলৈ বহিব লাগিব এতিয়া নহ'ল যাবলৈ ইয়াৰ লাগিব। চাই থাকক আপোনালোকে, চাই থাকক। দেখিছে ट्रेन हाइड्रोलिक हाइड्रोलिक
লম্বা বাছ ক'লৈ গ'ল আৰু মিতা ঐ মিতা ঐ অকণ বাহিৰত চাচা এখন দেখি নাপায় আকৌ তই নাই বুলি এখন বাহিৰত চাচা দেখিল নাই দেখিলি নাই এইখন দেখি নাপায় আকৌ তাৰপিছত 9টামান বজাত ধুনীয়া পামগৈ কোনে কোনে আছো ফাৰ্ষ্ট টাইম আজি বহুত ভাল লাগিছে ওচৰৰ পৰা দেখা পাইছোঁ আৰু ফাৰ্ষ্ট টাইম প্লেনত উঠোঁ গুৱাহাটীৰ পৰা দিল্লী টু মুম্বাই টিকেট হৈ গৈছে আৰু দেখাবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ সম্পূৰ্ণ প্লেন চেক কৰিছে সকলোবোৰ চেক কৰিছে চব বস্তু নমাই আছোঁ এতিয়া জোৰ লগাব পাৰে দেই ৰখিছেগৈ যে এখন নোৰে নেকি অঁ জোৰ লগালে অৰে কিমান পিকআপ হৈছে ছাৰ অঁ কিমান পিকআপ কিন্তু লৈছে বেয়া পিকআপ লৈছে গ'লে গ'লে নেকি গ'লে